অমানৱীয় উচ্ছেদ বন্ধ কৰক অসম চৰকাৰৰ দাদাগিৰি নচলিব অসম চৰকাৰ গো বেক অমানৱীয় উচ্ছেদ সহ্য কৰা নহ'ব অসম চৰকাৰ হয় অসম চৰকাৰ গো বেক অমানৱীয় উচ্ছেদ বন্ধ কৰক সংখ্যালঘুৰ ওপৰত আমার দাবি ন্যায্য দাবি গো ব্যাক উচ্ছেদ বন্ধ করুন অসম সরকার গো ব্যাক অসম সরকার গো ব্যাক বিজেপি গো ব্যাক উই ওয়ান্ট জাস্টিস উই ওয়ান্ট জাস্টিস নো জাস্টিস নো লেট ওই সাইড যাও आवाज दो आवाज दो সমগ্ৰ অসমতে বিজেপি চৰকাৰ যেতিয়া আহিছে তাৰ পিছৰ পৰা সংখ্যালঘুসকলক টাৰ্গেট কৰি লৈ যি অমানৱীয় উচ্ছেদ কাৰ্য চলাই আছে তাৰ বিৰোধিতাৰে আজি আমি সমগ্ৰ অসমতে আমচুৰ ফালৰ পৰা আমি মাননীয় মুখ্যমন্ত্ৰীৰ প্ৰতিমূৰ্তি দাহ কৰিছোঁ কিন্তু আমি বাক্সা জিলা আমচুৰ প্ৰতিমূৰ্তি দাহ কাৰ্যসূচীৰ কাৰণে আমি প্ৰস্তুত লৈছিলোঁ যদিও প্ৰশাসনে আমাক বাধা দিছে সেইকাৰণে আমি দাবী উত্থাপন কৰিছোঁ আচলতে প্ৰশাসনে যি আৰম্ভ কৰিছে আৰু অসম চৰকাৰে যিটো আৰম্ভ কৰিছে অসম চৰকাৰে আচলতে হিটলাৰতকৈ বেছি পৰ্যায় পাই গৈছে হিটলাৰে যেনেকুৱা শাসন চলাইছিল তাতকৈ দ্বিগুণ আৰু বেছিকে শাসন চলাব বিচাৰিছে সংখ্যালঘুসকলক দমন নীতি আৰু বিভিন্ন সময়ত আচলতে সংখ্যালঘুসকলক বুলি ক'লে ভুল হ'ব আচলতে মুছলমানসকলক টাৰ্গেট কৰি লৈ যি অসমত অমানৱীয় উচ্ছেদ চলাইছে এই উচ্ছেদ কাৰ্য বন্ধ হ'ব লাগিব আৰু এই উচ্ছেদ কাৰ্য যদি বন্ধ নহয় তেতিয়াহ'লে কিন্তু আমি সমগ্ৰ অসমতে আজি হয়তো আমি প্ৰতিমূৰ্তি দাহ কৰিছোঁ সমগ্ৰ অসমতে আমি গণতান্ত্ৰিকভাৱে বৃহৎ কাৰ্যসূচী হাতত ল'ম আৰু তাৰ পিছত যদি কিবা অপ্ৰীতিকৰ পৰিস্থিতি হয় অসম চৰকাৰে দায়ী হ'ব আৰু তাৰ লগে লগে আৰু এটা কথা আহ্বান জনাইছোঁ চৰকাৰক আপোনালোকে যে উচ্ছেদ কৰিছে উচ্ছেদিত পৰিয়ালসকল যদি আচলতে বাংলাদেশী হয় আপোনালোকে কৈ আছে বিদেশী আচলতে কৈ আছে যে আচলতে কোন দেশৰ তেওঁলোকে নাগৰিক আপোনালোকে চিনাক্ত কৰক আপোনালোকে যে ইমান দিনৰ পৰা উচ্ছেদ কৰি আছে এটা মানুহক আপোনালোকে বিদেশী বুলি চিনাক্ত কৰিব পৰা নাই তাৰ পিছতো আচলতে কল্যাণকামী ৰাষ্ট্ৰ এক গণতান্ত্ৰিক দেশৰ অন্য বস্তু আৰু বাসস্থানৰ যি অধিকাৰ আপোনালোকে অন্য বস্তু আৰু বাসস্থানৰ পৰা যি আপোনালোকে অমানৱীয় কাৰ্য কৰি আচলতে টাৰ্গেট কৰি লৈ চৰকাৰখন সাম্প্ৰদায়িক মনোভাৱেৰে চৰকাৰখন চলাব লাগে বিচাৰিছে ইয়াক আমি ধিক্কাৰ দিছোঁ আৰু গৰিহণা দিছোঁ অনাগত দিনতো যদি চৰকাৰৰ যি হিটলাৰী শাসন যদি বন্ধ নহয় তেতিয়াহ'লে ভয়ংকৰ গণতান্ত্ৰিক আন্দোলনৰ মুখামুখি এইখন চৰকাৰে হ'ব লাগিব আজি আমাৰ আমচুৰ উদ্যোগত সমগ্ৰ অসমতে হৈছে আমি বাক্সা জিলা আমচুৰ উদ্যোগত ভোকামাৰী আঞ্চলিক আমচুৰ সহযোগত আমি প্ৰতিমূৰ্তি দাহ কাৰ্যসূচী কৰাৰ কাৰণে প্ৰস্তুতি লৈছোঁ আমি আমচু ফালৰ পৰা আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক প্ৰতিমূৰ্তি দাহ কাৰ্যসূচী কৰিছিলোঁ কিন্তু আমাৰ বাক্সা প্ৰশাসনে ইতিমধ্যে আমাৰ প্ৰতিমূৰ্তি দাহ কাৰ্যসূচী কৰিবলৈ দিয়া নাই আমি এইটো তীব্ৰভাৱে নিন্দা জনাইছোঁ ধিক্কাৰ জনাইছোঁ ইতিমধ্যে আপোনালোকে জানে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্ব চৰকাৰত ই অমানৱীয়ভাৱে উচ্ছেদ চলাইছে আপোনালোকে জানে যে এই শীতৰ মাজত যোৱা দুদিন আগত ভাগবৰত উচ্ছেদ কৰা হৈছে আপোনালোকে যাই চাব যে কণ ল'ৰা ছোৱালী শীতৰ মাজত ৰাতি দিন পাৰ কৰিব লগা হৈছে আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ আপুনি সেই উচ্ছেদ কৰা পৰিয়ালক আপুনি একবাৰ ভ্ৰমণ কৰক তেতিয়া আপোনাৰ চকু পানী ওলাই যাব আপুনি গুৱাহাটীত বহি যি আপুনি ডিক্লেয়াৰ কৰি দিয়ে সেই ডিক্লেয়াৰ মতে আমাৰ অসম চৰকাৰে বা প্ৰশাসনে যে উচ্ছেদ কৰিছে এইটো তীব্ৰভাৱে নিন্দা জনাইছোঁ আৰু গৰিহণা জনাইছোঁ আমি উচ্ছেদ বিৰোধী নহয় যদি কোনোবাই যদি চৰকাৰী মাটি যদি বেদখল কৰিছে এইটো আমি সহযোগিতা কৰিম কিন্তু ভূমিহীন মানুহক যিসকলে মানুহে বসবাস কৰিছে তেওঁলোকক কিন্তু ভূমিৰ পাট্টা দিব লাগিব হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আপুনি নিজে কৈছিলে যে 7 বিঘাকৈ মাটি আমি ভূমিহীন মানুহক আমি মাটি পাট্টা দিম কি হ'ল আপোনাৰ এই প্ৰতিশ্ৰুতি আমি দাবী জনাইছোঁ আজি এই কাৰ্যৰ জৰিয়তে পুনৰ দাবী জনাইছোঁ আপুনি যি প্ৰতিশ্ৰুতি দিছিলে প্ৰতিশ্ৰুতি পুনৰ কৰক নহ'লে কিন্তু গোটেই অসমত আমচু গণতান্ত্ৰিকভাৱে আন্দোলন কৰিব नोंथाङा सानाय सुनाय बेरामनि जेंनायाव गोग्लैदों नामा? जुदि नोंथाङा सानाय सुनाय दंब्ला जिंगासिनांगौ गैया। चिरां जिल्लानि बेंटल गेट साफागुरियाव दायो एसआइ निउर' थेरापि सेन्टार दंसै। बे थेरापि सेन्टाराव नोंथाङा गोरलैयैनो देहानि सानाय सुनायखौ फाहामथाय लानो हागोन।
बे आथिं सानायानो जाग्रोदों ओमफ्राय जानाया एसे सिगांनिफ्रायनो जाखादों ओमफ्राय बिदिनो गुबुन गुबुन मुलि जाबाबायदों ओमफ्राय हामाखै दिनैनि ट्रिटमेन्टआ आङो एसे मोजां मोनसिनबाय जेरै सिं सानाय आफादावरि सानाय मोदोम जरा सानाय आइजोफोरनि जेंना खर' सानाय बायदि बेरामखौ फाहामनाय जायो लोगोसेयैनो बे सेन्टाराव थानानै फाहामथाय लानो हानायनिबो सुबिदा खालामदों नोंथांमोनहा ASI निउर'थेरापि सेन्टाराव फाहामथाय लानो गोसो दंब्ला नैबे मबाइल नम्बर 7620160459 नङाब्ला 9476 977 956 आव थोंजों सुलाद लानो हागोन